এপাহি গোলাপ ৰুলাহি তুমি গোপনে। হেৰা, শুনিছানে? আজি আমাৰ বিবাহ বাৰ্ষিকী, 6 years marriage anniversary। তোমাৰ সান্নিধ্যৰ প্ৰতিটো সময় বিশেষ মোৰ বাবে। তথাপিও আজিৰ দিনটো যেন সুকীয়া, বিশেষতকৈ বিশেষ। মোৰ মৰুদ্যানৰ এপিয়লা সুধা তুমি, মোৰ আন্ধাৰৰ এচেৰেঙা পোহৰ। মোৰ জীৱনলৈ তুমি প্ৰেম হৈ নামিলা। প্ৰেমৰ শিপাডালে আজিৰ দিনটোতে স্বীকৃতি পাইছিল। তুমি মই পৰা আমি হৈছিলোঁ, আৰু আজি চোৱা কেনেকৈ 6 বছৰ পাৰ হৈ গ'ল গমকে নাপালোঁ। প্ৰতিটো নিসংগতাৰ সংগী হৈ, প্ৰতিটো ভাগৰত তুলি দিয়া তোমাৰ কান্ধ, আৰু প্ৰতিটো সময়ত তুমি দিয়া সাহসে মোক জীৱনক নতুনকৈ জীয়াবলৈ শিকাইছে। জানানে, তুমি জীৱনলৈ অহাৰ পৰাই, তোমাক মোৰ বুলি ক'বৰ পৰাই শূন্য মোৰ দুহাতত সপোনবোৰ গজি উঠিল। তোমাক দিবলৈ একো নাই আজি মোৰ হাতত, মাথো এমুঠি বিশ্বাস সিঁচি দিছোঁ তোমাৰ প্ৰতিটো সময় জীপাল কৰি তোলাৰ আশ্বাসত। লাভ ইউ এণ্ড হেপী এনিভাৰ্চাৰী মাই লাভ। এপাহি গোলাপ ৰুলাহি তুমি গোপনে।